হেল্ল' এভৰিৱান, পোনপ্ৰথমে আপোনালোক সকলোলৈ পবিত্ৰ ভাদ মাহৰ বহুত শুভেচ্ছা জনালোঁ। এই পবিত্ৰ ভাদ মাহে সকলোৱে অপায় অমংগল দূৰ কৰি শান্তি কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ। আৰু আমিও সেয়ে আহিলোঁ আমাৰ অলপ ওচৰতে থকা জিলা পালনাম থানলৈ বুলি। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশটো চাওকচোন, ইমান বেছি ঠাণ্ডা, আকৌ ঘৰলৈ উভতি আহিবলৈ মন নাযায়। আৰু আমি অকণমান সময় ইয়াত বহাৰ পাছতে আৰম্ভ হ'ল ভাগৱত পাঠ আৰু ব্যাখ্যা। আৰু পাঠ ব্যাখ্যা শেষ হোৱাৰ পাছতে আমি আহিলোঁ খাবলৈ চাহ আৰু পায়স। পায়সখিনি বহুত বেছিয়ে সোৱাদ আছিল। আৰু পায়স বুলি আচলতে নহয়, নামঘৰত দিয়া সকলো বস্তুৱে ইমান সোৱাদ থাকে, তাৰ তুলনা বেলেগ একো বস্তুৰ লগতে কৰিব নোৱাৰে। আৰু এটা কথা কওঁ কি জানেনে, যেতিয়া মই এনেকুৱা ক'ৰবাত অনুষ্ঠানত যাওঁ, পাপা নিচিনা দেখিবলৈ যদি একেই বুলি কোনোবাই কয়, মোৰ মনটো বহুত বেছিয়ে ভাল লাগে। বাৰু তাৰপাছতে এয়া নাম কীৰ্তন আৰম্ভ হ'লেই। নামত পিছে মানুহ বহুতেই বহিছিল, মই পিছলৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, সেয়ে অকণমান আগতে কৰি ৰাখিলোঁ। আৰু নাম শেষ হোৱাৰ পাছতে এয়া মাহ প্ৰসাদ দিলে খাবলৈ। খাই শেষ হোৱাৰ পাছতে আকৌ আহিলোঁ আমি ভাত খাবলৈ। ভাতখিনি আচলতে নিৰামিষে দিয়া হয়, কিন্তু বহুত বেছিয়ে ধুনীয়া হয় খাবলৈ। মইহে খাব নোৱাৰিলোঁ কাৰণ জ্বলা বহুত দিয়া আছিল ভাজিখিনিত, মই জ্বলা নাখাওঁ মানে, চ' খাব নোৱাৰিলোঁ। বহুত বেছি দুখ লাগিলে মনটো। বাৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে। আজিলৈ আহিলোঁ, বাই।